মাজুলীতে এজনী ছোৱালীয়ে দুখ পালে, দুখ পালে, দুখ পালে, দুখ পালে, ময়ো দুখ পালো। ডাঙৰ গায়ক হ'ম বুলি ভাবিছিলো মই, হিৰো হ'ম বুলি ভাবিছিলো, কিন্তু একো নহ'ল মোৰ, কি কৰো মই এতিয়া। ঐ তই কি এটা ট্ৰেজেডি ভালি অকলে অকলে বহি আছা কি দুখৰ গান মাৰি আছা, দুখৰ কিবা কানি কথা কৈ আছা, তই কি হ'ল তোৰ? হয় দে ভাই, তোক আমি দূৰৰ পৰাই দেখি আছো, তই দেখো সেই পৰা এতে কিবা দুখ মনে বহি আছা, কি হ'ল কচোন আমাক, কি হ'ল? কাকনো কি কম এই মনৰ দুখৰ কথা, মানে আৰু ডাঙৰ গায়ক হ'ম বুলি ভাবিছিলো, হিৰো হ'ম বুলি ভাবিছিলো, গতিকে আকৌ হবা নৰলো, তাতে দুখ লাগি আছে আৰু। ছাৰ চেহেৰা চাৱে, তাৰ ডাঙৰ গায়ক হয় সি, তাৰ চেহেৰা, তাৰ চুলিৰ কাটিং, তাৰ মুখৰ ভাজ, সি হয় ডাঙৰ গায়ক। মই জানোৱে, মই ডাঙৰ গায়ক হ'লে, মই কিবা এটা হ'লে তহঁতে বেয়া পাবি, তহঁতৰ আৰু কিনো লাভ হ'ব, গতিকে তহঁতে বেয়া পাৱা। বাৰু এইবোৰ বাদ দিয়া, মই এটা সাঁথৰ সুধিম, ক'ব পাৰিবানে তোমালোকে? কচোন বাৰু কি সাঁথৰ, আমি চেষ্টা কৰি চাম বাৰু। জলত জন্ম, স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ। মানে বুজি নাপালো, অলপ বুজাই কোৱাচোন। মানে বস্তুটোৰ হ'ল পানীতে জন্ম হয়, আৰু পানীয়ে গতিকে মাক হ'ল, কিন্তু পানীতে কিন্তু মাকে চুই দিয়াৰ লগে লগে বস্তুটো ধ্বংস হৈ যায়। তেতিয়াহ'লে উত্তৰটো কি হ'ব, কি হ'ব? নিমখ হ'ব, নিমখ। কাৰণ সাগৰৰ পানীৰ পৰা নিমখৰ জন্ম হয়, আৰু সেই নিমখত যদি আমি পানীত যদি দি দিওঁ, তেতিয়া আকৌ ধ্বংস হৈ যাব, গতিকে নিমখেই হ'ব। ঠিকে কৈছা বন্ধু, তুমি উত্তৰটো ক'ব পাৰিছা। ঠিক আছে, তেতিয়াহ'লে ময়ো এটা সাঁথৰ সুধিম, ক'ব পাৰিবেনে তহঁতে? কচোন বাৰু, চেষ্টা কৰি চাওঁ, কিনো সাঁথৰ। সুৰ আছে কিন্তু হাতী নহয়, মানুহ খায় কিন্তু বাঘ নহয়, উৰিবও পাৰে কিন্তু চৰাই নহয়। এইটো প্ৰশ্নৰ উত্তৰ মই ক'ব নোৱাৰিম দে। ময়ো নোৱাৰিম দে এইটো প্ৰশ্নৰ উত্তৰ। ডাইৰেক্ট নৰো বুলি কৈ দিলে হ'ব না, আৰু অলপতো চেষ্টা কৰি চাব লাগে। বহুত চেষ্টা কৰিলো দেখো, পাৰাই নাই, উত্তৰটো বিচাৰিয়ে পোৱা নাই। অলপ চেষ্টা কৰচোন, অলপ সময় চেষ্টা কৰ, অলপ ভালকে ভাবি চা, পাৰবি দে, অলপ চেষ্টা কৰি চা, বুজি লওঁ প্ৰশ্নটো। নাই দে, নৰিম আমি চালেণ্ডাৰ কৰিলো, আমি নৰিম দে উত্তৰটো। কচোন উত্তৰটো কি হ'ব আমাক? বা ইমান সহজতে কৈ দিম নেকি উত্তৰটো? কালিক লেগি কম দে উত্তৰটো। ওৰা ৰাতি আমাৰ তাকে ভাবি থকা যাব, উত্তৰটো কৈ দি না, একো নহয় দে, কৈ দিচোন আমাক। তাৰে উত্তৰটো হ'ব মহ। মহ? মহ আকৌ কেনেকৈ হ'ল, বুজাই দিচোন আমাক। অলপ দহাত তাকো বুজি পোৱা নাই। মহৰ সুৰ আছে কিন্তু হাতী নহয়, উৰিবও পাৰে কিন্তু চৰাইটো নহয় মহ, আৰু তাৰ উপৰি হ'ল কি কৈছিলো, মানুহ খায়, বাঘে মানুহ খায়, মহে মানুহ খায় কিন্তু বাঘ নহয়, সেনেকুৱা মহ হ'ব। এতিয়া বুজি পালি নে নাই ভাল কৰি? পালো দে, বুজি পালো দে, ঠিকে আছে দে।